কি বিয়া হ'লে আৰু তাক মাতপিয়া লাগিল নহ'লে সৰ্বনাশ হ'ব। এই বাপা এই বাপা এই কি হ'ল তোৰ? পানীওতো নাই, কি কৰা যায়? এই বাপা বাপা এই বাপা বাপা কি হ'ল তোৰ? এই কি হ'ল তোৰ? নুঠা কিয়া? কি হয় হয় চাই আছা? কি হ'ল তোৰ? নকা কিয়া? কিয় পৰি আছা তে? আগতে আপুনি কওক ভগৱান না মানুহ? ইয়াক এতিয়া মই কি বুলি কওঁ? আচল কথাটোৱে কৈ দিওঁ দে তাক। এই মই এটা চুৰ, কিন্তু তই এটা কিয় বহি আছা? কি হ'ল তোৰ? মোক গাঁৱত মুৰ্গী চুৰ বুলি মাৰছি, মই আৰু গাঁৱত নাযাওঁ, আপুনি মোক ক'ৰবাত লৈ যাওক। এই গাঁৱৰ মানুহ ইমান বয়া নহয় ৰ, তইও কিবা ভুল কৰিব পাৰা, সেইকাৰণে মাৰিব পাৰে। আকৌ নাই গাঁৱৰ মানুহ না, সমিল মিলত চলিব লাগব। গাঁৱত মিলবি যা, ঘৰত যাবি যা। নাই নাই মই আৰু নাযাওঁ, নালবা আপোনাৰ লগত চুৰে কৰিম। এই নহয় নহয়, তই পঢ়া শুনা কৰিব লাগব, ডাঙৰ মানুহ হ'ব লাগব, চুৰ কৰি একো নাপা। যচোন গাঁৱৰ মানুহ সুধো, সমিল মিলে ৰাখিব লাগব। উঠ যচোন, গাঁৱত যাওঁ। এই আজিকালি চুৰ কৰিব লাগিলেও BA পাছ লাগে, গম পাইছা না? আৰু সেইকাৰণে তই ভাল কৰি পঢ় আৰু ডাঙৰ মানুহ হ। ডাঙৰ মানুহ হ'ব পাৰিলে তই আমেৰিকাৰ বেংকতো চুৰ কৰিব পাৰিবি, জানছা বুৰ্বক? এতিয়া তোক গাঁৱত থৈ যাওঁ, তোক এটা ভাল বুদ্ধি দিম, তই গাঁৱত ভাল শিক্ষা দিব পাৰিবি। কেনে পালি বস্তুটো? ঠিকে আছে, কিন্তু কিমান ললা? 3000। কাট্টাৰ পৰা আনলি? সেইটো বাদ দি, এতিয়া হেলা পাতবা লাগে। ঐ ইটো ফকৰা আন লাগে। ঐ ভাই ফকৰা আনে লাগে দেখো। তই শিকলে বাদ দি, হেলা পাতবা লাগে। নহয় কোনবা গম পালি হুদু কুবা দিব। নহয় এটা কাম কৰো দে, ছাগালটো দেখে লটাৰী হিন্দি বিক্ৰী কৰো দে। দিগবাৰ সময়ত বেলেগ ছাগাল দিম। ঐ হলিও ভয় লাগে ভাই। শিকলা বাদ দি, এতিয়া লটাৰী বিচবা যাওঁ। তন্দে দুইজন মানে যা, মই বাকী কাম কৰিম যা। যাম আমি দুইজনে যা। ছাগালটোক কিবা খুৱাব লাগছিলে। ভাই তই এতিয়া অলপ জিৰ, মই তোক খানাত যাই কিনে এটা স্লাইচ লৈ আহো। যা। আনলো ৰ। দে খুল। হ'ব আৰু পাছত খুৱাম। ক'ত গিলা? ছাগাল তাগাল লৈছে দেখো। গাঁৱত লটাৰী পাতছো, লটাৰী বিচবা আহিছো। কি কৰি আছা তই? লটাৰী বিচবা যা। এই নৰা হে, মোৰ কাম আছে, বহছো। হাও ছাগাল তুই মুতলাকে টাকা দিয়ে ভাই। লটাৰী পাতছিলো তইও দুখনমান ল। কি পুৰস্কাৰ আছে?
এ নাই নাই বেলেগ নাই এতিয়া পুৰস্কাৰ ৰ তই মোৰ মুৰ্গীটো খালি আৰু বিচাৰত মোক মাৰো হোৱালি এবাৰ কি কৰবা হচ্ছে এ ভাই মই এগলা বাদ দিছো আমি একে গাঁৱৰ মানুহ একেলগে থাকবা লাগব দে হে আগৰ কথা বাদ দিয়া কাকা ইটা এগলা কথা ভাবি লাগ নাই তে মাতুৰা মালিক নিক ও ৰাওলে আছো ও ৰব এ লটাৰী বিস্পে আছি কি কৰা লটাৰী কি আছে হা এ একো নাই ইটোৱে 100 টাকা টিকেট অ ৰবা ছাগালটো খুব ভকৰা হেন লাগে হা নহয় আব ও মন্দিৰৰ পৰা কিনি আনছো না ইকানে ভকৰা আন দেখা পায় এতে আমাক দুখন দি যা খাংফুং নকৰবি পিছত ও আমি লটাৰী বনাই নাই ৰ তোৰ নামটো লিখি লৈ যাম ৰ এ বুহিটো লৈছো কাকা লিখছো দে পইচাটো দি হেল্ল' এ আমি আহো দে ও কাকা কাকা অ কি হা ছাগাল লেনছা দেখোন ও লটাৰী পাচ্ছো না বৌ কাকা ক'ত গেল অ আছে ৰবা মই মাতিনো যোৱা তন্দে আহিবালি কিমান বিক্ৰী হল ও হেগলা হিচাপ বাদ দি তই কেখান লবি মই এখন লম এখন দিলি হ'ব দে আমাক দে হচি দে পইচা দি দে যাও দে কাকা লাগলি ভাল হল মোকো এখন দি দে শুভম দি তনে কিনতি বালি আমারতে ঘুমে যাবি কিমান বিক্রি হল বাসে এ মন্দিরে যাবি তাতে হিসাব করিম যা হে তন দক কেইটামান দিবে টিকেট দুটা তিনটা মান দিলে হবো যা আইতা ভার্গব কোন ভার্গবে বা ভার্গব হয় না ও শিবরাত্রিয়ে পালাক আমাৰ পইচা কেইটা এনাই গেল যাই যাই চিপ্ৰাটোহে পালা ছাগালটোক এই তাক মাত ছাগালটো নিবা দি ছাগালটো দি ফেলে খানা খাবা পইচা লৈ ভি চিপ্ৰা পৰাই ঐ ইগলা টেনশন নলবি মই ছাগালটো দি থৈ আহিম দে ঐ ছাগালটো ক'ত এতিয়া আছে আছে মই ভাল কৰি থৈ দিছো ঐ গধূলা দিম দে এ যতে খানাৰ বজাৰ কৰিব যাও এ যো কিয়ে ক'ত জানো কাকা তই ৰে বাজাৰৰ পৰা আহ ৰ ঘৰত তৰকাৰী চৰকাৰী নাছিল পিছে তই মোক কিয় ৰাখিলি এটা বস্তু আনিব লাগিছিলে কিমান দেৰি হ'বনো বাজাৰ কৰাৰ কথা ঘণ্টামান লাগব তে তই জাগে যা মই নিজে যাম যা দে দে Oh, no. এন্দৰ মানুহে নে নেকি ইটো বজাৰতে আৰু একবাৰ মাতুৰা অ তনাই আছ অ তনাই দেখো ছাগাল টাগাল লৈ আছ হা অ ক'ৰ পৰা আনিছ এইটো ও লটাৰী যে কাটছিলা ও ছাগালটো লাগি গেল তনাৰ ভাগ্যই ভাল কি কহা সঁচা নেকি ও সঁচাই তনাৰ মাংসই মাংস ও তুনাইতা তামাৰ খানা খাবা পাৰবে অ ছাগালটো দেখো বদলিল হা আগতে দেখো ভকৰাৰ দৰে ডাঙৰ আছিল নহয় হব সেইটো মন্দিৰৰ আছিল সেইটো দেখা পাই আনছিলো ও সেইগিলা বাদ দিয়া
ছাগালটো লোৱা আৰু খানা খাবা 200 মান টকা দিয়া অ আমি কাক কচুৰা ৰাস্তাত অ তে ৰবা আনি দেও ৰবা এ তুল ডাঙৰ ছাগালটো দেখাই ভাল থকালৈ জয় দে খানা খা ছাগলান লো